কেলা হাৰামজাদা কেইটা আজি স্কুল নাহিলে যে অ' কেলা সেইকেইটা বিহু মানে লাগি আছে টিকাত গাত মানে গাত বিহু লাগি আছে এইকেইটা কেলা এনেকৈ স্কুল নাহিলে নহ'ব নহয় বিহু বুলি কেলা ঠিক নাই দেই এইকেইটা বিহু বুলি কিমান যে মদ চুলাই খাই ফুৰিছে চাগে ৰ কেলা বাপেকক ফোন মাৰি চাওঁ বিহুতে বলিয়া মই চেনাইটি বিহুতে বলিয়া মই হেল্ল' বকাসুৰ গগৈ কেলা কি এনেকুৱা ৰিংটন লগাই দিছে যি কি নহওক আপোনাৰ ল'ৰাটো স্কুল অহা নাই যে কি মাল খাই ফুৰিছে এই জলদি পঠাই দিয়ক স্কুল গুড মৰ্ণিং ছাৰ কল মাল খাই তাৰ অৱস্থা চা চকুৱে মেল খোৱা নাই অঁ খাব লাগে কিন্তু বিহু বুলি ইমানকৈ খাব লাগে নেকি কল চকু মেল আৰু ক'ত চাই আছ এইফালে চা মোৰ ফালে চা আধা গিলাচে খাইছিলোঁ ইমানকৈ খোৱা নাই নহয় কল আজিলৈকে মই জীৱনত মদ খায়ে পোৱা নাই আৰু বিহু বুলি মাত্ৰ মই 10 বটল মদ খাইছোঁ ইমানকৈ নাখাওঁ নহয় মদ তহঁতি কেলৈ ইমানকৈ মদ খাওঁ কল ছাৰ মদ খাব লাগে মই কোৱা নাই কিতাপত লিখা আছে কি কোনখন কিতাপত লিখা আছে বাপেৰ মূৰা এইবোৰ বাদ দে কিন্তু মদ বেছিকৈ নাখাবি মদ বেছি খোৱাটো ভাল নহয় এতিয়া তই কচোন গৰু গা ধোৱালি নাই ধোৱালোঁ ছাৰ এতিয়া তোক প্ৰশ্ন এটা সুধিম তাৰপিছত ক্লাছ খতম হ'ব পাৰিবিনে সোধকচোন ছাৰ প্ৰশ্নটো হ'ল গৰু বিহুৰ দিনাখন মানুহে গৰুক গা ধুৱায় কিন্তু মানুহ বিহুৰ দিনাখন গৰুৱে মানুহক কিয় গা নুধুৱায় কি ডেঞ্জাৰ প্ৰশ্ন সুধিলে ৰে ক ছাৰ গৰুৰ গাখীৰ মানুহে খায় কিন্তু গৰুৱে মানুহৰ গাখীৰ নাখায় সেইকাৰণে গৰুৱে মানুহক গা নুধুৱায়